মই মন্মি মোৰ চৰকাৰ আন এটা ৰেচিপিলে আপোনালোকক স্বাগতম জনাইছোঁ। বহুতৰে ডিমাণ্ড আছিলে লোকেল চিকেনৰ ৰেচিপি লাগে, মইহে দিব পৰা নাই। কেইদিনমান বিৰতিৰ মূৰত মই ভিডিঅ' আকৌ আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ। বেয়া নাপাব, কেইদিনমান বিৰতি ল'লোঁ অকণমান ব্যস্ততাৰ বাবে। যাওক আজি এটা লোকেল চিকেনৰ ৰেচিপি লৈ আহিছোঁ, এবাৰ ট্ৰাই কৰি চাবচোন, খুবেই ভাল পাব। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক এটাই অনুৰোধ, যিসকল নতুন দৰ্শক মোৰ চেনেল চাই আছে আপোনালোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, আৰু যিসকলে ইতিমধ্যে কৰি থৈছে তেখেতসকলক বহুত বহুত ধন্যবাদ। মাংসৰ সামগ্ৰীখিনি প্ৰথমতে দেখুৱাই লৈছোঁ। 1 চামুচ গোটা ধনিয়া, 1 চামুচ গোটা জিৰা আৰু আধা চামুচ গোটা জালুক। এইখিনি গৰম পানীত তিয়াই থৈ পেলাই মই মিহিকৈ পেষ্ট বনাই ল'ম। তাৰ লগতে দিছোঁ মই 5টামান শুকান জলকীয়া। আপোনালোকে জ্বলাটো চাই জলকীয়া ব্যৱহাৰ কৰিব। আৰু দুখিলা তেজপাত লৈছোঁ, 4টা কেঁচা জলকীয়া, এটুকুৰা আদা, কেইফুটামান নহৰু, প্ৰায় 10-12 ফুটামান, আৰু পিঁয়াজ 4টা। মই গোটা মছলাখিনি গৰম পানীয়ে তিয়াই ৰাখিছোঁ। কোমলিলে মিক্সিত পূৰা মিহিকৈ পেষ্ট বনাই ল'ম। জোখত নিমখ দিছোঁ আৰু হালধি। এইখিনি মই বাতি আনিলোঁ গোটা মছলাখিনি। এয়া চাওক, মছলাখিনি মই দুভাগ কৰিম। এভাগ মই ইয়াত দিছোঁ কেঁচা মাংসত, আৰু আদা নহৰু থেতালি লৈছিলোঁ তাৰো মই 1 চামুচ দি দিছোঁ। আৰু এইখিনি ভালকৈ মই মেৰিনেট কৰি ল'ম। ভালকৈ ঘঁহি সানি ল'ম। এতিয়া এনেকৈ প্ৰায় 1 ঘণ্টা বা আধা ঘণ্টা থৈ দিলে ভাল, কিন্তু মই এতিয়া সময়ৰ অভাৱৰ বাবে লগে লগে বনাম। কেৰাহী গৰম কৰি সৰিয়হৰ তেল দিছোঁ প্ৰায় 3 টেবুল চামুচ। প্ৰথমতে মই আলু কেইটুকুৰামান ৰঙচুৱাকৈ ভাজি লৈছোঁ। 2টা আলু লৈছোঁ মিডিয়াম চাইজৰ। ইয়াত মই নিমখ হালধি ব্যৱহাৰ কৰা নাই আলুখিনিত, অকল সুদাকৈ আলু ভাজিছোঁ। আলুটো এনেকৈ ভাজি দিলে মাংসৰ ৰংটো ভাল হয়। 2 নম্বৰতে খুব এটা সুগন্ধ আহে। বেছি সিজিব নালাগে, অকণমান ৰঙচুৱাকৈ, ওপৰটো ৰঙচুৱা হ'লেই মই নমাই ৰাখিছোঁ। আলু ভজা হৈ গ'ল, আৰু সেই তেলতে মই তেজপাত দিছোঁ। তেজপাতখিনি এবাৰ মই লৰাই লৈছোঁ, আৰু পিঁয়াজখিনি দি পেলাই মই ৰঙচুৱাকৈ ভাজিম। পিঁয়াজ যিমানেই ৰঙচুৱাকৈ ভাজিব মাংসৰ ৰং সিমানেই ধুনীয়া হ'ব। গেছটো মই এতিয়া হাই ফ্লেমত ৰাখিছোঁ। পিঁয়াজ দিয়াৰ লগে লগে, তাৰ আগতে মই অকণমান কমাই ৰাখিছিলোঁ। এয়া চাওক, পিঁয়াজখিনি লাহে লাহে ৰঙচুৱা হৈছে, আৰু মই নহৰু আদা পেষ্টখিনিও দি দিছোঁ। পূৰা পেষ্ট নহয়, আচলতে মই থেতালিহে লৈছিলোঁ। ভালকৈ লৰাই ল'ম, আৰু অলপমান পিঁয়াজখিনি ৰঙচুৱা কৰিম মই। এয়া চাওক, পিঁয়াজখিনি ৰঙচুৱা হ'লত মই বাতিত লোৱা মছলাখিনি দি দিছোঁ। ভালকৈ বাতিটো মই অকণমান পানী দি অখালি লৈছোঁ। এইখিনিও মই অকণমান ভাজি ল'ম মছলাখিনি। লগত হালধি দিছোঁ আৰু অকণমান, যদিও মই মেৰিনেশ্যনত দিছিলোঁ হালধি, আৰু অকণমান মছলাত দি দিছোঁ। ভালকৈ লৰাই লৈছোঁ, আকৌ অকণমান পানী দিছোঁ যাতে মছলাখিনি ভাজিবলৈ অকণমান সুবিধা হয়। অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। এইটো একদম অপশ্যনেল হয়, আপোনালোকে দৰকাৰ পৰিলে বা ইচ্ছা নগ'লে নিদিব পাৰে। এতিয়া মই জুইটো মধ্যমীয়াত ৰাখিছোঁ, আৰু তেল ওলোৱালৈকে মই মছলাখিনি অকণমান ভাজি ল'ম। এয়া চাওক, মছলাখিনিৰ পৰা অলপমান তেল বিৰিঙিছে, মন কৰিছে চাগৈ। এতিয়া মই মছলা সানি থোৱা মাংসখিনি দি দিছোঁ। ভালকৈ এবাৰ লৰাই ল'ম। আৰু এতিয়া মই ভালকৈ লৰাই প্ৰায় 5 মিনিটমান একেবাৰে কম জুইত ঢাকি ৰাখিম। প্ৰায় 5 মিনিট হৈ গ'ল, মন কৰিছে মাংসই পানী এৰিছে, আৰু এই পানীতে ভালকৈ মছলাখিনিও গলিব, আৰু পানীখিনি শুকাই যোৱাৰ পিছত মাংসৰ পৰা আকৌ তেল ওলাবলৈ লাগিব। মই আকৌ কম জুইত ঢাকি ৰাখিম। মই অকণমান টেষ্ট কৰি চাইছোঁ নিমখটো ঠিকে আছে নাই। ঠিকে আছে নিমখ। আৰু এয়া লাহে লাহে পানী কমি আহিছে, আৰু অকণমান দেৰি মই ভাজিব লাগিব। এতিয়া মই আলুখিনি দি দিছোঁ, কাৰণ মাংস আধা সিজিলেই আলু অলপমান ভাজি থোৱা আছে, সেইকাৰণে প্ৰথমতে দিয়া নাই। প্ৰথমতে দিলে নহ'লে আলুখিনি গলি যাব,
গ্ৰেভিটো খাবলৈ খুব বেয়া হয়। এতিয়া মই ডাঙৰ সাইজৰ 2টা নহৰু মাংসত দি দিছোঁ, গোটে দিছোঁ। এনেকৈ দি চাবচোন, খাই খুব ভাল লাগে। মাংসটোলৈ এটা সুন্দৰ গোন্ধ আহে। তাৰোপৰি মাংসৰ লগত নহৰুটো গোটে খাবলৈ ইমান ভাল লাগে, ভিতৰটো জুচি হয়। যিসকলে নহৰু খাই ভাল পায় এনেকৈ গোটাকৈ 2টা দি থ'ব। মই এয়া চাওক, পানী নিদিয়াকৈ ঘনাই লৰাই আছোঁ। এই সময়ত যিমানেই ঘনাই লৰাই পেলাই আপুনি তেল ওলোৱাকৈ ভাজিব, মাংসৰ ৰংটো সিমানেই ধুনীয়া হ'ব। এতিয়া মই প্ৰায় 4টা কেঁচা জলকীয়া দি দিছোঁ। মই এটা পাত্ৰত পানী গৰম কৰি থৈছিলোঁ। এতিয়া পানী দিব হৈছে আৰু গম পাইছে মছলাখিনিয়ে তেল এৰিছে। আৰু পানীখিনি আপোনালোকে নিজৰ পচন্দমতে দিব। যদি জুলীয়া খাই ভাল পায় তেতিয়াহ'লে আপোনালোকে অকণমান পানী সৰহকৈ দিব। যদি ডাঠকৈ খাওঁ বুলি ভাবে তেতিয়া পানীৰ পৰিমাণটো কমাই দিব। আৰু উতলিলে যিহেতু পানী অলপ কমিব, সেইকাৰণে মই প্ৰায় 2 কাপমান পানী দিছোঁ। গোটেই কেৰাহীখন দাঁতি কাষ মই চাফা কৰি লৈছোঁ। এতিয়া মই হাই ফ্লেমত প্ৰায় 5 মিনিটমান উতলাম। চাম যদি মাংসখিনি সিজিছে হৈ যাব। প্ৰায় 5 মিনিট হৈ গ'ল আৰু আপোনালোকক মই মাংস উদঙাই দেখুৱাইছোঁ। চাওক, পানী যিমান দিছিলোঁ আধাখিনি শুহি গ'ল। মই গেছ অফ কৰি দিলোঁ আৰু সুন্দৰকৈ সিজিছে। গৰমে মই এতিয়া ভাতৰ লগত পৰিৱেশন কৰিম। ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি বনাই খাই ভাল পায় তেতিয়াহ'লে মোক জনাবলৈ নাপাহৰিব। আৰু এই নহৰুটো যে সঁচাকৈ খাই খুবেই ভাল লাগে, এবাৰ ট্ৰাই কৰি চাব। এই আছক, চিকেনৰ ৰংটো ইমান ধুনীয়া হৈছে নহয়নে? মই দিয়া টিপছকেইটা আপোনালোকে ফ'ল' কৰিব। আপোনালোকৰো চিকেন এনেকৈয়ে ধুনীয়া ৰঙচুৱা হ'ব আৰু খাবলৈও ভাল পাব।